মইৰাবাৰীত শিশু অধিকাৰ সপ্তাহজোৰা উদযাপন। আজি শিশু কালিৰ ভৱিষ্যত। শিশু সুৰক্ষা তথা অধিকাৰ সপ্তাহ উপলক্ষে 14 নৱেম্বৰ তাৰিখৰ পৰা সপ্তাহজুৰি পালন কৰা হয় শিশু সুৰক্ষা সপ্তাহ। অসম আৰক্ষীয়ে উদ্যোগ লোৱা উক্ত অনুষ্ঠান আজি মইৰাবাৰী আৰক্ষীয়ে অনুষ্ঠিত কৰে মইৰাবাৰী নিউ হাইস্কুল চৌহদত। 4 শতাধিক ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ উপস্থিতিত উক্ত অনুষ্ঠানটোৰ সভাপতিত্ব কৰে থানা নাগৰিক কমিটিৰ চেয়াৰমেন নুৰুজ্জামানে। আনহাতে অন্যান্য বিশিষ্ট ব্যক্তিসকল ক্ৰমে অৱসৰপ্ৰাপ্ত শিক্ষক ৰহমত আলী চৰেন্দ্ৰ শইকীয়া, শিক্ষক আজাহাৰ উদ্দিন, নিউ হাইস্কুল অধ্যক্ষ হাৰুণ ৰছিদ, আবু নছৰ ৱাদিকে ধৰি অন্যান্য কেইবাজনো গণ্যমান্য ব্যক্তি। মইৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ লগত বিশিষ্ট ব্যক্তিসকলে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলক শিশু সুৰক্ষা, শিশু অধিকাৰ আদিৰ বিষয়ে তেওঁলোকৰ বহুমূলীয়া বক্তব্যত বিতংকৈ আলোচনা কৰে। মইৰাবাৰীৰ পৰা ৰাতুল আহমেদৰ ৰিপৰ্ট, ট্ৰুথকাষ্ট।